নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোকক পুনৰবাৰ জ্ঞান এডুকেশ্যনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকক প্ৰেক্টিকেলৰ মাধ্যমেৰে পোহৰৰ প্ৰতিফলনৰ ধৰ্ম প্ৰমাণ কৰি দেখাবলৈ লৈছোঁ। আহা আমি দেৰি নকৰোঁ, প্ৰেক্টিকেললৈ আহোঁ। আমি জানো যে পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছে। তাৰে প্ৰথমটো হ'ল আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত ধৰা অবিলম্ব একেখন সমতলত থাকে। আৰু ২ নম্বৰটো হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সদায় সমান। আমি এই দুটা আপতন কোণ আই আৰু প্ৰতিফলন কোণ আৰ যে সমান সেইটো প্ৰমাণ কৰিবলৈ লৈছোঁ। এই প্ৰেক্টিকেলটোৰ কাৰণে আমাক কেইটামান সামগ্ৰী লাগিব। তাৰ কাৰণে লাগিব এখন মিৰৰ, কেইটামান পিন, এটা স্কেল, পেন্সিল, প্ৰটেক্টৰ, এখন কাগজ আৰু কাগজখন ৰাখিবৰ কাৰণে এখন ড্ৰয়িং বোৰ্ড। ড্ৰয়িং বোৰ্ডখন মই কাপোৰৰ তলত ৰাখিছোঁ আমাৰে, আৰু এইখিনি সহায়ত আমি প্ৰেক্টিকেলটো কৰিম। প্ৰথমতে কি কৰিম, এডাল চিন টানি লওঁ। আমি এডাল চিন টানি লওঁ। তাৰপিছত এই চিনডালৰ ওপৰত আমি মিৰৰখন ধুনীয়াকৈ সজাই ৰাখিম। এতিয়া আমি ইয়াত মিৰৰখনৰ কাষত এটা পিন উলম্বভাৱে বহাই দিম। নেক্সট আমি যিকোনো দিশত আৰু এটা পিন বহাই দিলোঁ। এনেকৈ দুটা হ'ল। এবাৰ মই আন এটা দিশৰ পৰা পিন এটা বহাই দিম। তোমাৰ 3টা পিন হ'ল, আৰু এই 3টা পিনৰ সহায়তে আমি 5টাও ল'ব পাৰোঁ। ইচ্ছা কৰিলে আমি আকৌ পিন বনাই ল'ব পাৰোঁ। এনেকৈ আৰু এটা পিন বনাই ল'ব পাৰোঁ, আৰু আমি এইফালেও এটা পিন বনাই ল'ব পাৰোঁ। এইফালেও আমি এটা পিন বনাই ল'ব পাৰোঁ। এতিয়া আমি দেখিলোঁ যে এই গোটেই 5টা পিনে এটা লাইনত আছে। কেমেৰাত দেখিবা যে গোটেইকেইটা যেন এটা লাইনতে আছে। এতিয়া আচলতেতো নাই, এটা এনেকৈ আছে, 3টা এনেকৈ আছে। এতিয়া আমি কি আচলতে আঁকিব লাগিলে এই মিৰৰখন গুচাব লাগিব। তাৰপিছত আমি পিনবিলাক এটা এটাকৈ উঠাব লাগিব। পিনটো উঠোৱা নিয়ম আছে, ইয়াতে এটা দাগ আমি তাত খেদিম আৰু এটা স্ফুৰণীয়াকৈ দি থম, যাতে পিছত আমাৰ অসুবিধা নহয়। এইটো আমি এনেকৈ স্ফুৰণীয়াকৈ দি থ'ব। ইয়াৰ পিছত কি কৰিম, আমি জইন কৰিম। এই 3টা আমি জইন কৰিম। তাৰপিছত আমি এই 3টা জইন কৰিম। এতিয়া ইয়াতে আমি এডাল অবিলম্ব আঁকিম। ইয়াত আমি কোনকেইটা মাপ জুখিম। ইয়াত 27 ডিগ্ৰী আহিছে, আৰু ইয়াতো 27 ডিগ্ৰী আহিছে। গতিকে এই কোণটো 27 আৰু আমি 27 পালোঁ। তো ইয়াৰ পৰা আমি বুজি পালোঁ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। ইয়াত আপতন কোণ কোনটো হৈছে, এইটো। এইফালৰ পৰা আমি পোহৰৰ ৰশ্মি অহা বুলি ধৰি ল'লোঁ। তেতিয়া ইয়াত এইখন দাপোনখনত আমি পিছফালে এনেকৈ চিন দিব লাগিব। তেতিয়া এইফালটো এইটো চাইড আমি প্ৰতিফলক পৃষ্ঠ হিচাপে পাম। আৰু ইয়াত পোহৰৰ ৰশ্মিটো ইয়াত ঠেকা খাই এই দিশত গুচি গৈছে, গতিকে আমি ইয়াত দিশটো আমি উল্লেখ কৰিব লাগিব।
আৰু নৰ্মেল ডালক আমি ঊৰ্ধ্বমুখীতা দি দিম। এতিয়া আমি কোণটো জুখি গম পালো যে এই আপতন কোণটো 27 পালো আৰু প্ৰতিফলন কোণটো আমি 27 পালো। তো ইয়াৰ দ্বাৰা আমি গম পালো যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এই একেটা প্ৰেক্টিকেল আমি লেজাৰ বিমৰ সহায়তো প্ৰমাণ কৰি দেখুৱাব পাৰো। আৰু এই লেজাৰ বিমৰ সহায়ত ভিডিঅ'টো প্ৰেক্টিকেল কৰিলে কেনেকুৱা দেখি তোমালোকে চোৱা। ইয়াত ৰঙাডালে অবিলম্বক বুজাইছে আৰু গ্ৰীণডালে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি বুজাইছে। আমি আপতন কোণটো যিমানে ডাঙৰ কৰিম প্ৰতিফলন কোণটো সিমানে ডাঙৰ হৈছে, আৰু আপতন কোণটো যিমানে সৰু কৰিম প্ৰতিফলন কোণটো সিমানে সৰু হোৱা দেখা গৈছে। আশা কৰোঁ তোমালোকে আমাৰ এই ভিডিঅ'টো দ্বাৰাই পোহৰৰ প্ৰতিফলনৰ নিয়ম বুজি পাইছা। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা।